নমস্কাৰ। আজি মই ভিডিঅ'টো এই কাৰণে বনালোঁ। আজি মই যেতিয়া দুপৰীয়া অফিচত কাম কৰি আছিলোঁ, হঠাৎ মোৰ মোবাইলত এটা ৰেকৰ্ডিং আহি গ'ল। ৰেকৰ্ডিংটো শুনাৰ লগে লগে মই ইমানেই ভাবুক হৈ গ'লোঁ যে যাক মই বুজাব নোৱাৰোঁ। সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ। মই ইমান ভাবুক হৈ গৈছিলোঁ, বুজাব নোৱাৰোঁ আৰু। শুনকচোন আপোনালোকে এই ৰেকৰ্ডিংটো। যেতিয়া মই এই ৰেকৰ্ডিংটো শুনিলোঁ, মানে মোৰ বেটাৰ মুখত পোনপ্ৰথমবাৰৰ বাবে দেউতা শব্দটো শুনি মই খুবেই ভাবুক হৈ গৈছিলোঁ। মই যাক বুজাব নোৱাৰোঁ, পোনপ্ৰথমবাৰৰ বাবে মোৰ বেটাই মোক দেউতা বুলি মাতিছে। ইমান হেপী হৈছিলোঁ মই সেই মুহূৰ্তত। সেই মুহূৰ্ততে মই এটা ভিডিঅ' বনাওঁ বুলি ভাবিছিলোঁ, কিন্তু অফিচত ভিডিঅ' বনোৱাটো ভাল কথা নহয়, কামৰ সময়ত ভিডিঅ' বনাই থকাটো ভাল কথা নহয়। সেইবাবে মই ভিডিঅ'টো নবনালোঁ, কিন্তু যাক মই বুজাবই নোৱাৰোঁ, ইমান হেপী আছিলোঁ সেই সময়ত। সেইকাৰণে মই ভাবিলোঁ এই কথাখিনি কাৰ লগতনো শ্বেয়াৰ কৰোঁ। সেইবাবেই আজি মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে জনাবচোন কমেণ্ট কৰি কেনেকুৱা পালে। ধন্যবাদ।